নমস্কাৰ বন্ধুসকল, আপোনালোকে মোৰ প্ৰতিটো ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰক। নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত। আমি আগবাঢ়িছোঁ আমি অসমীয়া খবৰৰ বিশ্লেষণ। আজি প্ৰথমতে বন্ধুসকল মুখ্য পৃষ্ঠত আহিছে আজি নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব নেফিউ ৰিঅ'ৱে। আপোনালোকে সকলো অৱগত চাগে, অলপ দিন আগতে নাগালেণ্ড বা উত্তৰ পূৰ্বাঞ্চলৰ 3খন ৰাজ্যত নিৰ্বাচন হৈ গৈছিলে আৰু নিৰ্বাচনৰ ফলাফলক্ৰমে ইতিমধ্যে মেঘালয়ত মুখ্যমন্ত্ৰীৰূপে কৰ্ণেল চাংমাই শপত গ্ৰহণ কৰিছে আৰু আজি নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ হ'ব নেফিউ ৰিঅ'ৱে। আৰু অহা 19 তাৰিখে ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰীৰূপে বিপুল দেৱে শপত গ্ৰহণ ল'ব বুলি ইতিমধ্যে সংবাদ মাধ্যমত অৱগত সদৰি কৰিছে। আৰু আজি নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ নেফিউ ৰিঅ'ৱে আঞ্চলিক দল আৰু নিৰ্দলীয় দল আৰু বিজেপিৰ লগতে এলায়েন্স কৰি পিনে তেওঁ আজি মিত্ৰতা কৰি তেওঁ আজি নতুন মুখ্যমন্ত্ৰীৰূপে তেওঁ শপত গ্ৰহণ কৰিব। আৰু আন এটা মুখ্য বাতৰি আছে কৰ্কট আক্ৰান্ত গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰ ইতিমধ্যে তেওঁ পেটৰ অসুখত তেওঁ গোৱাৰ এটা চিকিৎসালয়ত ভৰ্তি হৈছিল আৰু ইতিমধ্যে গম পোৱা গৈছে যে তেওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ পিনে তেওঁ বৰ্তমান তেওঁ আমেৰিকাত চিকিৎসাধীন হৈ আছে। গতিকে আন এটা মুখ্য বাতৰি আছে বন্ধুসকল, বাংলাদেশৰ যিহেতু আমি যোৱা সংখ্যক বাতৰিকাত আমি বিশ্লেষণ কৰিছিলোঁ যে বাংলাদেশৰ ৰাষ্ট্ৰপতি অসম ভ্ৰমণ কৰি আছে আৰু এই ভ্ৰমণ কৰাৰ প্ৰাক মুহূৰ্ততেই ইতিমধ্যে বাংলাদেশ চৰকাৰে এটা কথা সদৰি কৰিছে যে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকৰণ অৰ্থাৎ NRC এই দৰে গুৰুত্বপূৰ্ণ প্ৰজেক্ট চলিত সময়তে তেওঁ এই সন্দৰ্ভত তেওঁলোকে ইতিমধ্যে এটা গুৰুত্বপূৰ্ণ ভাষ্য আগবঢ়াইছে যে তথ্য প্ৰমাণ দিলে বাংলাদেশে গ্ৰহণ কৰিব অনুপ্ৰৱেশকাৰীক। অৰ্থাৎ ভাৰতবৰ্ষৰ অসম ৰাজ্যত তথা যিহেতু NRC প্ৰক্ৰিয়া চলিছে আৰু NRC প্ৰক্ৰিয়াত যিসকল অবৈধ বাংলাদেশীক চিনাক্ত কৰা হ'ব, এই চিনাক্ত কৰা বাংলাদেশীসকলক যদিহে ভাৰত চৰকাৰে বাংলাদেশৰ কোনখন জিলাৰ কোনখন অঞ্চলৰ বা বাসিন্দা বুলি প্ৰমাণ কৰিব পাৰে, তেতিয়াহে তেওঁলোকে গ্ৰহণ কৰা এটা তেওঁলোকে সিদ্ধান্ত আজি সদৰি কৰিছে। আৰু আন এটা বিষয় বন্ধুসকল, আপোনালোকে সকলো অৱগত যে BTC ভূমি নীতি যি নতুন ভূমি নীতি আছিল, সেই ভূমি নীতিৰ এই অবড়োসকলৰ ভূমি কিনা বেচাৰ ক্ষেত্ৰত যিসকলৰ তেওঁলোকৰ অধিকাৰ খৰ্বৰ কৰা বুলি অবড়োসকলে দাবী জনাই সমগ্ৰ BTCত যোৱা কেইবাদিনো ধৰি উত্তাল কৰি তেওঁলোকে সমগ্ৰ BTCক এটা জুইত পৰিণত কৰিব চেষ্টা কৰিছিল। আৰু এই সম্পূৰ্ণ দাবী প্ৰতিবাদৰে BTCত যি এটা উত্তাল পৰিৱেশ সৃষ্টি হৈছিল, এই ভূমি নীতিত যোৱাকালি নেপালী সাহিত্য সভা বিভিন্ন গোৰ্খা সংগঠনৰ সৈতে BTC প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠকৰ ফলত BTCৰ মুখ্য আহ্বায়ক হাগ্ৰামা মহিলাৰে তেওঁ সদৰি কৰিছে যে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে যে তেওঁ যিহেতু কেবিনেট কাউন্সিল অৰ্থাৎ BTC কেবিনেটৰ যিহেতু এটা ভূমি নীতিৰ খচৰা তেওঁলোকে প্ৰস্তুত কৰিছিল, এই খচৰা সম্পূৰ্ণ ভুল আছিল। এই ভুল বুজাবুজিৰ কাৰণে আজি এই সংঘাতৰ এটা পৰিস্থিতি বা অবড়ো আৰু বড়োসকলৰ মাজত এটা সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হ'ল। ইয়াৰ বাবে সকলো অবড়োসকলক তেওঁলোকক ভয় খাবলৈ ভয়ৰ পৰা তেওঁ বঞ্চিত হ'বলৈ তেওঁ আহ্বান জনাইছে। আৰু আন এটা গুৰুত্বপূৰ্ণ বাতৰি বন্ধুসকল, দক্ষিণ পূব গুৱাহাটীৰ পানীযোগানত 709 কোটি টকাৰ দুৰ্নীতি। পুনৰবাৰ আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈ ডাঙৰীয়াই এটা গুৰুতৰ অভিযোগ আনিছে যে দক্ষিণ পূব গুৱাহাটীৰ পানী যোগানত 709 টকাৰ কোটি দুৰ্নীতি হৈছে বুলি তেওঁ এটা গুৰুতৰ অভিযোগ আনি পিনে তেওঁ তদন্ত হোৱাৰ যি দাবী জনাইছে। আৰু বন্ধুসকল, আপোনালোকে সকলো অৱগত চাগে গুৱাহাটী মহানগৰীত ইতিমধ্যে খোৱা পানী এটা লুইচ বাৰ্গাৰৰ কেলেংকাৰী লৈ CID তদন্ত চলি থকা সময়তে পুনৰবাৰ এটা ডাঙৰ এটা 709 কোটি টকাৰ দুৰ্নীতি পুনৰ এটা অভিযোগ অহাত আমি সঁচাই যিহেতু বৰ্তমান চৰকাৰে দুৰ্নীতি বিৰোধী বা দুৰ্নীতি প্ৰণায়ত যিখিনি যিমানে কথা কিয় নকওক চাগে, তথাপিও দুৰ্নীতিৰ অভিযোগ এটাৰ পাছত আনটো অভিযোগ আহি থকা দেখা গৈছে। আৰু আন এটা খবৰ বন্ধুসকল, আপোনালোকক মই দেখাব বিচাৰিছোঁ যে আহমেদাবাদত স্বামী নৃশংসতাৰ বলি জুনাইৰ যুৱতী। অসমৰ এজন যুৱতীক আহমেদাবাদত দাৰ্জিলিঙৰ এজন পুৰুষে প্ৰেম পাশত আবদ্ধ হৈ পিনে তেওঁলোকে বিবাহ পাশত আবদ্ধ হৈছিল আৰু বিবাহ পাশত আবদ্ধ হৈ তেওঁলোকে আহমেদাবাদত থাকিব লৈছিল। আৰু আহমেদাবাদ থকাৰ পাছত তেওঁলোকৰ যি জুনাইৰ যুৱতী, তেওঁ স্বামী যিহেতু সদায় তেওঁ সুৰাপান মদ পান কৰিছিল আৰু ইয়াৰ ফলত তেওঁ সদায় যুৱতী তেওঁৰ পত্নী অৰ্থাৎ যুৱতীগৰাকীৰ ওপৰত অত্যাচাৰ কৰিছিল। আৰু এই অত্যাচাৰ ফলত যিহেতু যুৱতীগৰাকী তেওঁ শিক্ষিত আছিল, তেওঁ নিজৰ পতিক নিজৰ স্বামীক তেওঁ সুৰাপান ব্যৱহাৰৰ পৰা তেওঁ দূৰত থাকিবলৈ তেওঁ অনুৰোধ জনাইছিল বা তেওঁ বাধা দিছিল সুৰাপান কৰাত। এই ক্ষেত্ৰত যোৱা তাৰিখে তেওঁ যিহেতু তেওঁৰ স্বামীক সুৰাপান খাবলৈ লোৱা তেওঁ বাধা প্ৰদান কৰোঁতে তেওঁৰ পত্নীয়ে স্বামীয়ে তেওঁ উগ্ৰ ৰূপ ধাৰণ কৰি পিনে তেওঁ পত্নীক অতি নৃশংসতাৰে তেওঁক খুচি তেওঁক হত্যা কৰিলে। ইতিমধ্যে গুৰুত্ব হত্যাকাণ্ডৰ বাবে সমগ্ৰ আদালত এটা চাঞ্চল্যৰ পৰিৱেশ সৃষ্টি হৈছে। আৰু বন্ধুসকল, আপোনালোকে গম পাই চাগে ত্ৰিপুৰা কাণ্ডত বুলি ক'লে আপোনালোকে সকলোৱে গম পাই চাগে ত্ৰিপুৰাত যিহেতু বিজেপিৰ এটা ঐতিহাসিক বিজয়ৰ পাছতেই, বিজেপিৰ যিহেতু CPM-ৰ 25 বছৰৰ শাসনৰ চৰকাৰত 25 বছৰৰ শাসনৰ পিছতেই বিজেপিৰ যিহেতু 25 বছৰৰ শাসনৰ চৰকাৰত 25 বছৰৰ শাসনৰ পিছতেই বিজেপিৰ যিহেতু 25 বছৰৰ শাসনৰ চৰকাৰত 25 বছৰৰ শাসনৰ চৰকাৰত
5 বছৰ আগতে তাত ত্ৰিপুৰাৰ CPM চৰকাৰে যিহেতু লেনিনৰ আদৰ্শৰ তেওঁলোকে যিহেতু CPM আদৰ্শৰ সৈতে মিল থকাৰ বাবে তেওঁ লেনিনৰ মূৰ্তি তেওঁলোকে তাত ত্ৰিপুৰাত প্ৰতিষ্ঠা কৰিছিল। আৰু এই মূৰ্তি যোৱাকালি বিজেপি RSS বা বিজেপি সমৰ্থকসকলে তেওঁলোকে যি এই লেনিনৰ মূৰ্তি তেওঁলোকে তাৰ পৰা বগৰাই পিনে তেওঁলোকে পেলাই দিলে। যিহেতু এই কাণ্ডৰ বাবে সমগ্ৰ কেৱল উত্তৰ পূৰ্বাঞ্চলত নহয় সমগ্ৰ ভাৰতবৰ্ষতে এটা চৰ্চা বিষয় হৈ পৰিছে। আৰু সমগ্ৰ বিষয়টোতে CPM দলে বা গণতান্ত্ৰিক মঞ্চৰ অৰ্থাৎ বাওঁপন্থী দলসকলে সমগ্ৰ ভাৰতবৰ্ষতে তেওঁলোকে ইয়াৰ উচিত তদন্ত হৈ পিনে উচিত শাস্তি ব্যৱস্থা দি তেওঁলোকে দাবী জনাইছে। আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰী ৰাজনাথ সিঙে ইতিমধ্যে ঘোষণা কৰিছে যে যিসকলে এই কাণ্ডৰ লগত জড়িত বা তেওঁলোকৰ উচিত শাস্তি ব্যৱস্থাকৰণ বা উচিত তদন্তৰে তেওঁলোকে উচিত পদক্ষেপ লোৱাৰ তেওঁ যিহেতু প্ৰধানমন্ত্ৰী মহোদয়ে তেওঁ ইতিমধ্যে ঘোষণা কৰিছে। আৰু অনাগত দেখা দিয়া নাযাব তেওঁ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। ইতিমধ্যে আৰু এটা বন্ধু আপোনালোকক মই অৱগত কৰিব বিচাৰিছোঁ যে ৰাজ্যৰ 11 লাখ পৰিয়ালে ন্যায় বিজ্ঞান সন্মত শৌচাগাৰ যিহেতু অসম চৰকাৰ বা ভাৰত চৰকাৰৰ অধীনতে বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত সুস্থ ভাৰত অভিযানত পিছ পৰি আছে অসম। অৰ্থাৎ যিহেতু 2019 চনৰ এপ্ৰিল মাহৰ ভিতৰতে ৰাজ্যত সম্পূৰ্ণ চেনিটেৰী টয়লেটৰ যিহেতু ঘোষণা কৰাৰ কথা আছিল, ইয়াৰ ৰূপে সম্পূৰ্ণ গাঁও অঞ্চলত যিহেতু চৰকাৰী শৌচাগাৰসমূহ প্ৰদান কৰা হৈছিল। তথাপিও বৰ্তমানলৈকে ৰাজ্যৰ 11 লাখ পৰিয়ালে নাই বিজ্ঞানসন্মত শৌচাগাৰ। গতিকে সমগ্ৰ 11 লাখ পৰিয়ালে নোপোৱা পৰ্যন্ততো এতিয়া স্বচ্ছ ভাৰত সুস্থ ভাৰত অভিযানটো কিদৰে সফল হয় সেইটো পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব। বন্ধুসকল, আশা ৰাখিছোঁ এই পৰ্যায়টোৰ সম্পূৰ্ণ চৰকাৰে তেওঁলোকক উচিত তদন্তৰে বা উচিত বিশ্লেষণৰে সম্পূৰ্ণ ইয়াক স্বচ্ছ ভাৰত আৰু সুস্থ ভাৰতক এটা সম্পূৰ্ণ সফলতা দিবলৈ সক্ষম হ'ব। আৰু আমি সম্পূৰ্ণ আশাবাদী। আৰু আন এটা গুৰুত্বপূৰ্ণ বাতৰি বন্ধুসকল, সমস্যাৰে ভাৰাক্ৰান্ত উচ্চ শিক্ষা বিভাগ। আপোনালোকে সকলোৱে গম পাই চাগে বৰ্তমান বিধানসভাৰ মাজমজিয়াত বা বিধানসভাৰ চেণ্টাৰ হলত ইতিমধ্যে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ অধ্যক্ষতাত বা তেওঁৰ প্ৰচেষ্টাত শিক্ষা বিভাগৰ তিনিটা শিক্ষা বিভাগৰে অৰ্থাৎ প্ৰাথমিক আৰু মাধ্যমিক আৰু উচ্চ শিক্ষাৰ চৰ্চাৰ বাবে তেওঁ এটা যি সভাৰ ব্যৱস্থা কৰিছিল। ইতিমধ্যে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ চৰ্চা বা বিভিন্ন দল সংগঠন বা শিক্ষা সংস্থাসকলৰ লগত তেওঁ ইতিমধ্যে সেই আলোচনা শেষ কৰিছে। আৰু এই আলোচনাতে যেতিয়া গম পোৱা গ'ল যে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সম্পূৰ্ণ সমস্যাৰে জৰ্জৰিত বা সম্পূৰ্ণ বিভিন্ন ধৰণৰ সমস্যাৰে তেওঁ ভৰি আছে। আৰু ঠিক সেইদৰে যোৱাকালি যিহেতু উচ্চ শিক্ষাৰ বিভাগৰ এটা গুৰুত্বপূৰ্ণ বৈঠক আছিল আৰু বিভিন্ন দল সংগঠন বা ছাত্ৰ দল সংগঠন বা শৈক্ষিক সংস্থাসকলে তাত অংশগ্ৰহণ কৰিছিল। আৰু চৰকাৰ পক্ষৰ পৰা বিধায়কসকল আৰু বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ গোস্বামীৰ অধ্যক্ষতাত যিহেতু আলোচনা হৈছিল। আৰু ইয়াত গম পোৱা গ'ল যে উচ্চ শিক্ষাও ঠিক প্ৰাথমিক শিক্ষা আৰু মাধ্যমিক শিক্ষাৰ দৰে সমস্যাৰ পৰা তেওঁ মুক্ত নহয়। ঠিক সেইদৰে সম্পূৰ্ণ সমস্যাৰে জৰ্জৰিত। কাৰণ যিহেতু বিভিন্ন উচ্চ শিক্ষাৰ শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি উন্নতমানৰ ডিজিটেল শ্ৰেণীকোঠাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অভিযোগ যোৱাকালি শিক্ষা সংস্থাসমূহে উক্ত আলোচনাত তেওঁলোকে জনায়। আৰু এই জনোৱাৰ ফলত দেখা গ'ল যে প্ৰাথমিক শিক্ষা আৰু মাধ্যমিক শিক্ষাৰ দৰে উচ্চ শিক্ষাও সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা বুলি আমি ইতিমধ্যে অৱগত হ'বলৈ সক্ষম হৈছোঁ বন্ধুসকল। আৰু আপোনালোকক আজি দেখাইছোঁ যে আজি মুখ্য পৃষ্ঠাৰ ওপৰতে এটা ছবি আহিছে যে ত্ৰিপুৰা লেনিনৰ প্ৰতিমূৰ্তি ভঙাৰ বিৰুদ্ধে গুৱাহাটীৰ প্ৰতিবাদী বাওঁপন্থীৰ অৰ্থাৎ CPMৰ সমৰ্থকসকল বা বাওঁপন্থীৰ দলসকলে আজি লেনিনৰ প্ৰতিমূৰ্তি ভঙাৰ বিৰুদ্ধে গুৱাহাটীত তেওঁলোকে গণবিক্ষোভ বা প্ৰতিবাদ কৰি পিনে সমগ্ৰ গুৱাহাটী এটা উত্তাল পৰিৱেশ সৃষ্টি কৰিছিল। আৰু সম্পূৰ্ণ তেওঁলোকৰ নিজৰ আদৰ্শৰ যিহেতু প্ৰতিমূৰ্তি ভঙাৰ কাৰণে তেওঁলোকে এই প্ৰতিবাদ কণ্ঠৰে তেওঁলোকে আজি এই দাবী জনাইছে। যোৱাকালি তেওঁলোকে দাবী জনাই পিনে সম্পূৰ্ণ বিজেপিৰ সমৰ্থক আৰু RSSসকলক তেওঁলোকে যিসকলক তেওঁৰ বিজয়ৰ পাছতেই তেওঁৰ ক্ষমতাৰ অপব্যৱহাৰ বা ক্ষমতাৰ ইতিমধ্যে শপত গ্ৰহণ পূৰ্বেই যি এটা তেওঁলোকে ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে বুলি তেওঁলোকে গুৰুতৰ অভিযোগ আনিছে। বন্ধুসকল, আজিৰ মুখ্য বাতৰি সময়ত মই আজি ইমানেই বিশ্লেষণ কৰিম বুলি মই আগবঢ়াইছোঁ। আৰু আপোনালোকক এটা অনুৰোধ জনাইছোঁ, আপোনালোকে যদিহে যিকোনো ধৰণৰ পৰীক্ষা বা আপোনালোকে যদি পঢ়ি আছে তেন্তে আপোনালোকৰ কাৰণে এটা
আপোনালোকৰ বাবে এটা অনুৰোধ যে আপোনালোকে নিয়মিতভাৱে এই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে আপোনালোকে বেল আইকনটো প্ৰেছ কৰি পিনে আপোনালোকে মোক ফ'ল' কৰক। আপোনালোকক মই যিহেতু আমি কেৱল ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰিসমূহ আমি বিশ্লেষণ কৰিব বা তেওঁলোকৰ অকল বাতৰি অৱগত কৰিলে নহ'ব, আমি আমাক অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক বিষয়সমূহ আমি জনা উচিত আৰু আঞ্চলিক বিষয়ৰ জৰিয়তে আমি এখন সমাজৰ প্ৰতি দায়বদ্ধ বা সমাজৰ প্ৰতি আমি কিবা কৰিব পাৰিম। বন্ধুসকল, আপোনালোকক যিহেতু এখন বাতৰি পঢ়িবলৈ যিহেতু বহুতো আমাৰ সময়ৰ প্ৰয়োজন হয়, গতিকে মই আজিৰ দিনটোৰ বাতৰিৰ পৰা মই চমুকৈ বিশ্লেষণ কৰি মই ইমানখিনি আগবঢ়ালোঁ আৰু অহাকালি এখন পুনৰ লগ পাম। বন্ধুসকল, আপোনালোকে আকাশখন চাফা কৰি ৰাখিব। ধন্যবাদ বন্ধুসকল। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলো উপকৃত হয়। ধন্যবাদ, আকৌ লগ পাম।